गसाइगाव आब्रुबिलाव एबि आमसुनि बानजायनायाव गोख्रों खुदिसारनाय लफिकुल इस्लामखौ बुथारना जिउ फोजोबनाय जाथाया 6 बोसोर बारलांबाय अब्लाबो नखरनि सोद्रोमाफोरा थार बिजिरनाय न्याय मोनैनि गोख्रों खुदिसारदों एबि आमसुआ। रायजोनि गाहाय मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिआरनि चिफ प्रमद बर'नि फारसे गोख्रों खुद्रिनाय दिन्थियो एबि आसुआ। 12 গুলিৰে থকা হৰকা কৰি তেখেতক হত্যা কৰা হৈছিল 2017 চনৰ 1 আগষ্ট তাৰিখে। কিন্তু আজিলৈকে যেহেতু যি ঘটনাটো CBI তদন্ত কৰি দোষীক অলৰেডি নামখিনি ঘোষণা কৰা হৈছিল, সেই দোষী আজিলৈকে কৰাক্ত নহল। আৰু শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় আজিলৈকে অসমৰ ৰাইজে নাপালে, BTC ৰাইজে নাপালে, শহীদ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালে আজিলৈকে ন্যায় নাপালে। অতি দুৰ্ভাগ্যজনক বিষয়। আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই আমি দাবী জনাও চৰকাৰ তথা CBI যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আজিলৈকে কিয় কৰাক্ত কৰিব নোৱাৰিলে চৰকাৰে। অতি সোনকালে কম সময়ৰ ভিতৰত শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিৰ কাৰণে আমি দাবী উত্থাপন কৰিলো। অতি নিন্দনীয় যে ঘটনা, যেহেতু লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড আজি 6টা বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈকে যেহেতু হত্যাকাৰী মুকলি আকাশৰ তলত ঘূৰি আছে, চৰকাৰে চাগে টোপনি মাৰি আছে। কিয়নো এই লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ঘটনাক লৈ যোৱা BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই BTC অঞ্চলত কিন্তু BTC অঞ্চলৰ বিভিন্ন চুকে কোণে কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজহুৱা সভাত যে যদি BTCত BJP আৰু UPPL চৰকাৰ যদি আহে, নিশ্চিতভাৱে শহীদ লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ড আমি ন্যায় দিয়াৰ চেষ্টা কৰিম বা আমি 2 মাহৰ ভিতৰত আমি দোষীক কৰায়ত্ব কৰি আমি শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজি তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। 3টা বছৰ অতিক্ৰম কৰিলে BTC প্ৰশাসনে, BTC চৰকাৰৰ কাৰ্যভাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজি 2টা বছৰ অতিক্ৰম কৰি আজি 3টা বছৰত ভৰি দিছে। সেই চৰকাৰখনে কিন্তু আজিলৈকে লাফিকুল ইছলাম আহমেদৰ ন্যায়ৰ পৰা কিন্তু তেওঁলোকে বিৰত থাকিলে। আৰু CBI দুৰ্ভাগ্যজনক, CBI তেখেতৰ হত্যাকাৰীৰ নাম ফটো ৰাজহুৱা কৰাৰ পিছত আজিলৈকে কিন্তু হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে। কি দুৰ্ভাগ্যজনক বিষয়। ইয়া আপোনালোকেও নিশ্চয় জানে, ইয়া এক লাফিকুল ইছলামৰ হত্যা আমি এক ৰাজনৈতিক হত্যাকাণ্ড বুলি আমি বিবেচিত কৰিছো। যদি ৰাজনৈতিক হত্যাকাণ্ড নহলে হয়, নিশ্চিতভাৱে লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় আমি BTCবাসী অসমবাসী ৰাইজে আমি পালো হয়। কিয়নো যদি এই হত্যাকাণ্ডৰ লগত জড়িত থকা যদি ঘটনাখিনি পোহৰলৈ আহি যায়, নিশ্চয় চাগে ডাঙৰ ডাঙৰ হয়তো নেতা পালি নেতা হয়তো এই হত্যাকাণ্ডৰ লগত সাঙুৰ খাই আছে বুলি হয়তো ৰাজহুৱা হ'ব পাৰে। সেইকাৰণে চাগে হত্যাকাৰীক ৰাজনৈতিকভাৱে চাগে সুৰক্ষা দিয়া যেন পৰিলক্ষিত হৈছে। ছাত্ৰ সন্থা চমুকে ABMSU গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি লাফিকুল ইছলাম আহমেদৰ যি বাৰ্ষিক ছাত্ৰ সংহতি দিৱস, এই দিৱস আমি ইতিমধ্যে দোৱা যি মেহফিল আছিল এইখন আমি আয়োজন কৰিলোঁ। আৰু আমি এইখিনি দুৰ্ভাগ্যজনক ঘটনা যে আজিৰ প্ৰায় 6টা বছৰ অতিক্ৰম কৰিব ধৰিছে, কিন্তু আজিলৈকে লাফিকুল ইছলাম হত্যাকাৰীক কৰায়ত্ব কৰিব পৰা নাই। তো আমি জানো 2017 চনত আপোনালোকে জানে 2017 চনত BTC গভৰ্ণমেণ্ট আছিল BPF চৰকাৰ। BPF চৰকাৰ থকা টাইমত কিন্তু লাফিকুল ইছলামৰ হত্যা হৈছিল। আৰু তেতিয়া কিন্তু বহুতো নেতা পালি নেতাই কৈছিল যে বহুত কম সময়ৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব। কিন্তু দুৰ্ভাগ্যজনক ঘটনা, BPF ইয়াৰ পৰা গুচি গ'ল, কিন্তু আমি কোনো ধৰণৰ ন্যায় নাপালোঁ। এতিয়া UPPL গভৰ্ণমেণ্ট, এলায়েন্স BJP গভৰ্ণমেণ্ট আছে। বহুতো মেল মিটিঙত আপোনালোকে চাইছে বা দেখিব পাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে BJP গভৰ্ণমেণ্ট যদি আহে তেনেহ'লে আপোনালোকে 3 মাহৰ ভিতৰত লাফিকুল ইছলামক হত্যাকাৰী যি হত্যা কৰিছে তেখেতক এৰেষ্ট কৰা হ'ব। চেম কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল, কিন্তু আমি আজিলৈকে সেই ন্যায় পোৱা নাই।
তো মই ভাবিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰ ব্যৰ্থ চৰকাৰ, মানুহৰ যদি ন্যায় নিৰাপত্তা দিব নোৱাৰে তেনে চৰকাৰ আমাৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ। আপোনালোকে জানে যে আমি এই আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অনতি পলমে এই লাফিকুল ছাৰৰ হত্যাকাৰীক যদি কৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব মৰ্মে আমি কিন্তু গণ আন্দোলন গঢ়ি তুলিম। আৰু ইতিমধ্যে বহুত ঠাইতে আমি আন্দোলন গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা দিছপুৰলৈকে আমি দিল্লীলৈকে আমি ধৰ্ণা কাৰ্যসূচী আমি লাফিকুল ছাৰৰ কাৰণে কৰিছোঁ, কিন্তু আমি কোনো ধৰণৰ ন্যায় পোৱা নাই। আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাৰ আৰু বেছি দিন নেতৃত্ব দিন নাই। সেইকাৰণে আপোনালোকে বিচাৰে যে আমি আমাৰ যি চৰকাৰ, এই চৰকাৰ যদি আপোনালোকে বচাই ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকে অতি কম সময়ৰ ভিতৰত লাফিকুল ইছলাম ডাঙৰীয়াৰ যি অন্যায় হৈছিল বা তেখেতক হত্যা কৰা হৈছিল, তেখেতৰ হত্যাকাৰীক কিন্তু এৰেষ্ট কৰিবলৈ লাগিব। আমাৰ এইখিনি কৰজোৰ অনুৰোধ থাকিল।